মই চকলেট কিনি দিম চিপছ কিনি দিম ভালকৈ গান শিকিব লাগিব দেই অ পাৰিজাত ওলাইছানে পানী গাড়ী থাকিবা নে ওলাবা ৰাহুল এটা মাক দেখোন ওলালে ৰবা আকৌ সেই পানীকণ দি একেবাৰে আধা মাৰি থৈ যাওঁ তাৰপৰা ওলামেই বেছি সময় লাইন হয় মোৰ ওলাওঁতে মই ওলাই পেলাই ৰেডি তুমি ৰেডি নি একে পিন্ধি যাবা নি নালাগে বতৰটো ঠাণ্ডা যোৱা চুৱেটাৰটো পিন্ধি লোৱাকে যোৱা মই গৈছোঁ বোলা এইকেইজোপাত অকণমান দি থৈ যাওঁ ইমান দেৰি কৰিলা হ'ব বোলা খুৰী ৰৈ আছে বাটত আহিলা অলপ দেৰি হ'ল ল'ৰাটো ইমান উৎপাত কৰিছে ব'লা গৈ থাকোঁ তেতিয়াহ'লে গেটখন মাৰি থৈ যাওঁ ৰ'বা মাৰি লওক বেটা ব'লা ব'লা আজি ল'ৰাটো প্ৰথম আৰম্ভণি হৈছেহে ভয়হে লাগিছে পাই কিনো কৰে ভণ্টি তুমি কোন ইয়াত আছা নতুন তেতিয়াহ'লে আহা ব'লা 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 দিম ব'লা আহা ব'লা জেগা আৰ্ট স্কুলৰ ছাৰে গালিয়ে নিদিয়ে একো নহয় ব'লা মই দিম নহয় ব'লা ব'লা চা ৰাহুলৰ মাক আৰু পাৰিজাতৰ মাকে নিছে ল'ৰা ছোৱালীবোৰক গানৰ স্কুললৈ হয় গাঁৱত এইবোৰ শোভা নাপায় কি চাইছানো তোমালোকে ইয়াতে বাইদেউ এইফালে চাওকচোন ৰাহুলৰ মাকে আৰু পাৰিজাতৰ মাকে ল'ৰা ছোৱালী গানৰ স্কুললৈ নিছে গানৰ স্কুলহে নিছে তাৰপিছত কি হ'ল গাঁৱত এইবোৰ শোভা পায় জানো কি গানৰ স্কুললৈ জিন্স পেণ্ট কিনি যে গৈছে সেইবোৰ শোভা পায় জানো আমাৰ গাঁৱৰ মানুহে এইবোৰ বেয়া পায় গাঁৱৰ মানুহে বেয়া পালে কি হ'ব কাপোৰ নিজৰ পচন্দমতে পিন্ধিছে আৰু এতিয়া গাঁও হ'ল বুলি এতিয়া জিন্স পিন্ধিব নোৱাৰে জিন্স পিন্ধাটো আজিকালি দিনত কি ডাঙৰ কথা চবেই পিন্ধে দেখোন হ'লেও গাঁৱত এইবোৰ নচলে গাঁৱত চলিলেও নচলিলেও এতিয়া তোমালোকৰ কথা মতে নহ'ব নহয় তেওঁলোকে পিন্ধিবলৈ ভাল পাইছে এতিয়া পিন্ধিছে আৰু তোমালোকে হ'বলৈ তাকে এইখিনিৰ পৰা জোপা-জোপি কৰি আছা চাইছোঁ আৰু কিনো কৰিম নেপায় মানুহৰ কথা তেনেকৈ ভাবিব নাপায় পাতিবও নাপায় এই সৰু ল'ৰা ছোৱালীকেইটাৰ লগত লৈ তোমালোকে ইহঁতি এতিয়া সেইবোৰ কথা শুনিছে নহয় এনেকুৱা কথাবোৰ পাতি নাথাকিবা আকৌ নেপায় নহয় তোমালোকে লোকৰ কথা বেয়াকৈ পাতিলে ইহঁতি কি নেপায় নহয় এয়া দেখিলা এতিয়া ছোৱালীয়ে কি শিকিলে সৰু ল'ৰা ছোৱালীৰ মুখৰ আগত কাহানিও বেয়া কথা নেপাতিবা গম পাইছানে কাৰণ তোমালোকে যি পাতা সিহঁতিওতো সেইবোৰ শিকি লয় সৰুৱে সদায় ডাঙৰক অনুকৰণ কৰে গম পাইছানে এতিয়া তোমালোকে ধনিবা সিহঁতৰ কথা পাতি থাকিলে সিহঁতিতো শিকিলে সেইটা কথা নেপায় নহয় মোক বেয়া নাপাবা আকৌ কোৱাৰ কাৰণে ব'লা এতিয়া আমি যাওঁ আহা ময়ো সেইফালেকে ওলাই আহিছিলোঁ আজিকালি যে ঠাণ্ডা দিনত ৰ'দটো ইমান সোনকালে যায়গৈ নবৌ কাপোৰ শুকাবলৈকে নাপায় ইয়াতে বহোঁ ব'লক ইয়াতে অকণ বহোঁ জিৰণি মেলখনকে মাৰোঁ অলপ বহক নবৌ এতিয়া যে এজনী গ'ল দেখিলা নে দেখিছোঁ এজনী দেখিবলৈ মন নাযায় মোৰ দেখিবলৈ মন নাযায় তাই কি ওপৰত দি থাকোঁ শুনিলে নে আপুনি তাই মিলি আছে সেইকেইজনীৰ লগত মিলি আছে আকৌ ৰাহুলৰ মাকহঁতৰ লগত মিলি আছে তাই সিহঁতৰ ঘৰৰ মানুহ আকৌ সেইকাৰণে আকৌ বংশ মানুহ যে সেইকাৰণে তাই সিহঁতৰ ফালে মিলি আছে কাৰণে তেনেকৈ আমাক কথাবোৰ কৈছে জিন্স পেণ্টে মানে ভাল দেখে গাঁৱৰ মানুহে বেয়াহে দেখে এক নম্বৰ গৈছে জিন্স পেণ্ট পোৱা কিন্তু বৰ এনে দেখিবলৈ মন নাযায় গধূলি হ'ল ব'ল আকৌ কাপোৰ ধুবলৈ আছে কাপোৰকেইটা নুশুকালে চাগে ৰ'দ গ'লেই নহয় ব'লক